হেল্ল' এভৰিৱান, সকলোকে মই প্ৰিয়ংকাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাকালি হৈ যোৱা শংকৰদেৱ মহাপুৰুষজনাৰ জন্ম জয়ন্তী উপলক্ষে আপোনালোকলৈ মই এই ভিডিঅ'টি আগবঢ়ালোঁ। আশা ৰাখিছোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব। মহাপুৰুষজনাৰ জন্ম জয়ন্তীত প্ৰতি বছৰে আমাৰ ঘৰত এনেদৰে বন্তি প্ৰজ্বলন কৰা হয়। এইবাৰ যিহেতু 572 সংখ্যক জন্ম জয়ন্তী আছিল, সেইবাবে 72 গছি বন্তি আমি প্ৰজ্বলন কৰিলোঁ। চাওকচোন কিমান সুন্দৰ লাগিছে দেখিবলৈ। হৰি নামৰ এনেদৰে আমি চাকিবোৰ ৰেডি কৰিছোঁ জ্বলাবলৈ। মা আৰু নবৌ আছে লগতে। মই চাকি জ্বলাইছোঁ আৰু মায়ে তেল দি গৈছে। এনেদৰে আমি সকলোৱে মিলিজুলি কামবোৰ কৰোঁ। বৰমায়েও সহায় কৰি দিয়ে আৰু লগতে এইটো গুডুটো আছেই। বিয়াৰ পাছত হাজবেণ্ডৰ ঘৰত এয়া মোৰ প্ৰথম গুৰু জয়ন্তী। খুব ভাল লাগিছিল মোৰ। এনেদৰে বহুত বন্তি জ্বলালে খুব ভাল লাগে ন দেখিবলৈ। হাজবেণ্ডৰ ঘৰত এনেদৰে বন্তি বহুত বছৰৰ পৰাই জ্বলাই আহিছে। ককাৰ দিনৰে পৰাই এওঁলোকে এনেদৰে বন্তি জ্বলায় গুৰু জয়ন্তীৰ দিনা। হাজবেণ্ডৰ ঘৰত এভাগী বাটচৰা আছে। আমি বাটচৰাৰ পৰাই চাকি জ্বলাবলৈ আৰম্ভ কৰিছোঁ। পদূলিটো যথেষ্ট দীঘলীয়া, সেইবাবে বাটচৰাৰ পৰাই দীঘলকৈ দি দিছোঁ দুয়োফালে। এতিয়া মই আপোনালোকক শুনাম মোৰ শহুৰ দেউতাৰ মুখেৰে ভাগৱত ব্যাখ্যা। শুনকচোন। জগত ঈশ্বৰ যিটো মায়া গুণে আছে সবে চৰাচৰ অন্তৰ্যামী ৰূপে তাতে প্ৰৱেশিয়া আপুনি নকৰা প্ৰকাশ যেন কাষ্ঠ মধ্যে বহনি সেই ভাবে তুমি ব্যাপী আশা প্ৰপঞ্চত তোমাকে খে নানা ভাৱে দেখে অজ্ঞান তোৱা পাদ পদ্ম সেৱে যি হব মহন্তে আন দৃষ্টি তোমাকে হে দেখে জগততে অ ব্ৰহ্ম যা জ্ঞান চিন্তি পাছে পাৱে তো ডাকাৰ কোন পাপী তেজ ইটো তোমাৰ চৰণ তোমাৰ সেৱাত কি যে মহামূৰ্খ ফল তথাপিতো বঞ্চে সি যিটো দেহৰ কুশল। তথাপিতো বাঞ্চে যিটো দেহৰ কুশল। এতিয়া অধ্যায় কি হ'ল? ধ্ৰুৱৰ দ্বাৰা নাৰায়ণ স্তুতি বা ধ্ৰুৱৰ আবিষ্ট সিদ্ধি। এতিয়া ধ্ৰুৱ 5 বছৰীয়া এটি ল'ৰা। এই ধ্ৰুৱৰে
এটা সদ্ভাৱনা লৈ যাত্ৰা কৰিলে। ধ্ৰুৱৰ যিটো যাত্ৰা সেইটো সদ্ভাৱনাৰ যাত্ৰা, এইটো সৎ যাত্ৰা। আমি বা আপুনি আমি সকলোৱে আমাৰ যদি সদ্ভাৱনাটো থাকে, সৎ চিন্তাটো থাকে, তেনেহ'লে সদ্ভাৱনাত সিদ্ধি অনিবাৰ্য। ধ্ৰুৱই যিটো নিষ্ঠাৰে বৈমাতৃ মানে মাহীমাকৰ গালি খাই ধ্ৰুৱই মাকৰ ওচৰ পালে গৈছে, মই দেউতাৰ কোচত বহিবলৈ গৈছিলোঁ, দেউতাৰ আসনলৈ গৈছিলোঁ, দেউতাৰ মৰম পাবলৈ আদৰ পাবলৈ যত্ন কৰিছিলোঁ, কিন্তু মাহীমাই মোক দেউতাৰ ওচৰৰ পৰা খেদি দিলে। মোক মাহীমাই যেতিয়া দেউতাৰ ওচৰৰ পৰা খেদি দিলে, মই মাহীমাক ক'লোঁ যে মই দেউতাৰ পুতেক নহয় নেকি? বোলে হয়, কিন্তু তই মোৰ গৰ্ভত জন্ম নললি, তই এলাগী গৰ্ভত জন্ম ললি, গতিকে তই এইটো আশা নকৰিবি। বোলো মই কেতিয়া পাম মই দেউতাৰ কোচত বহিবলৈ, দেউতাৰ সিংহাসনত বহিবলৈ, দেউতাৰ মৰম আদৰ পাবলৈ? তই অৰণ্যলৈ গৈ চিৰি হৈ সাধনা কৰগৈ যা। ভগৱান বিষ্ণুৱে তোৰ ভক্তিত সন্তুষ্ট হৈ তোক যদি ঈশ্বৰে বহুৱাই দিয়ে তেতিয়া বহিবি। এতিয়া যাৰ জীৱনত ঈশ্বৰৰ পাল্লাত পৰিল, যাৰ জীৱন ঈশ্বৰৰ পাল্লাত পৰিল, সেইটোৱে কৃপা। মাহীমাকে অনেক শাস্তি আছিলে, অনেক কিবা এটা কৰিব পাৰিলে, কিন্তু সেইটো নকৰিলে নহয়। ক'লে যে তই বনলৈ যাগৈ, তই চিৰি হৈ সাধনা কৰগৈ, ঈশ্বৰে যদি বহুৱাই দিয়ে ৰজা কৰে কৰিব, ঈশ্বৰে যদি তোক ইয়াত বহুৱাই দিয়ে বহিবি, দেউতাৰ সম্পত্তি ভাগ লাগে যদি ঈশ্বৰক সাধনা কৰ, দেউতাৰ পৈতৃক সম্পত্তি লাগে যদি ঈশ্বৰক সাধনা কৰ। মহাপুৰুষ গুৰুজনাই ইয়াৰ মাজেদি এইটো কৈছে যে ঈশ্বৰক যিটো ভাৱনাৰে, হিংসা ভাৱনাৰে, দেশ ভাৱনাৰে, শত্ৰু ভাৱনাৰে ঈশ্বৰৰ ওচৰলৈ গ'লেও ঈশ্বৰে কিন্তু কৃপা কৰে। মাহীমাকে পঠিয়ালে ধ্ৰুৱক সেই বুলি। আচলতে ইয়াৰ অন্তৰালত আৰু এটা কথা সোমাই আছে যে 5 বছৰীয়া এটি ল'ৰা, এই ল'ৰাটোৱে বনত গৈ ক'ত ঈশ্বৰক সাধনা কৰিবগৈ পাৰিব, দিব পাৰিব? একো কৰিব নোৱাৰে। গতিকে ই অৰণ্যলৈ গ'লে ইয়াক নিশ্চয় বাঘে ঘোঙে খাব, সাপে কামুৰিব, কিবা এটা অঘটন ঘটিব, বাঘ ঘোঙে খাই ইয়াক মাৰি পেলাব। ক'তো অৰণ্যত গৈ ঈশ্বৰ আপুনি মই আমাৰ ল'ৰা ছোৱালী সতি সন্ততিবিলাকক আমি জলকীয়া এটা এতিয়া এই সময়ত এই সন্ধিয়া বেলা আমি জলকীয়া এটা ছিঙিবলৈ ল'ৰা ছোৱালীক পঠিয়াব পাৰিম জানো? আপোনাক এতিয়া হাবিলে কোনোবাই পঠিয়ালে আপুনি যাব জানো? আমি যাম জানো? এতিয়া আজিকালি যুগতে হাবিলে আমি যাব নোৱাৰোঁ। তেতিয়াৰ দিনত অৰণ্যত ঈশ্বৰ সাধনা কৰিবলৈ পঠিয়াই দিলে 5 বছৰীয়া ল'ৰাটোক। আৰু 5 বছৰীয়া ধ্ৰুৱয়ো মাহীমাকৰ বাণীটোকে সাৰোগত কৰি মাকৰ ওচৰলৈ গ'ল। মাকক ক'লে যে মা, এই গুণ এই দিহা, মোক মাহীমায়ে দেউতাৰ ওচৰৰ পৰা খেদি দিলে আৰু মোক এনেকৈ অৰণ্যলৈ গৈ ঈশ্বৰ সাধনা কৰিবলৈ কৈছে। কি ঈশ্বৰ সাধনা কৰিবলৈ কৈছে? ঈশ্বৰ সাধনা কৰিলে তই দেউতাৰ ওচৰত বহিব পাৰিবি, সিংহাসন পাবি, দেউতাৰ সম্পত্তিৰ ভাগ পাবি, দেউতাৰ পৰা আদৰ মৰম স্নেহ শ্ৰদ্ধা প্ৰেম প্ৰীতি পিতৃৰ পৰা পাবলগীয়াখিনি পাওঁ যদি তই ঈশ্বৰৰ ওচৰলৈ যা, অৰণ্যত সাধনা কৰগৈ। মই কি কৰিবলৈ যাম আছা, মই আশীৰ্বাদ কৰিছোঁ, তই আভিষ্ট সিদ্ধি কৰি ঘূৰি আহিবি অৰণ্যৰ পৰা, মোৰ আশীৰ্বাদ আছে, তই যা। গ'ল। মাকেও এনেকৈ ঈশ্বৰৰ আশীৰ্বাদ, এনেকৈ প্ৰাৰ্থনা কৰিবি, তুতি কৰিবি, মিনতি কৰিবি, এয়া শৰণীয়া ঘোষা গাবি, ভজনীয়া ঘোষা গাবি, ইয়াত নাম গাবি, এনেকুৱাকৈ কিবা শিকাইছিলে জানো মাকে? মাকে শিকোৱা নাই। ধ্ৰুৱই বা কিবা জানে নেকি? ধ্ৰুৱয়ো একো নাজানে, শূন্য। মাকেও একো নাজানে, শূন্য। কিন্তু শূন্য হ'লেও শূন্যৰ ভিতৰতো পবিত্ৰ নিৰ্মল বায়ু থকা নিচিনাকৈ শূন্যৰ মাজতো পুণ্য আছে, ভাৱনাটো আছে। সেই পুণ্য ভাৱনাটো কি? সদ্ভাৱনা। সদ্ভাৱনা লৈ ধ্ৰুৱ গ'ল, মাকেও আশীৰ্বাদ দিলে, অৰণ্যলৈ গ'ল। গৈছে ক'লৈ? অৰণ্যলৈ। কেলৈ গৈছে? ঈশ্বৰ সাধনা কৰিবলৈ, এটা ভাল কাম কৰিবলৈ গৈছে। ঈশ্বৰ সাধনা কৰিবলৈ যেতিয়া গৈছে, দায়িত্বটো কাৰ? মাধৱ পুৰুষে যে নাম ঘোষাত লিখিছে, তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নজানো একো উপায়, জীৱতে সেৱাত ৰহিব কৰোণা, কৰিতে হৰি যোৱাই। তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নাজানো একো উপায়। হে গোবিন্দ, তোমাৰ চৰণ সেৱাৰ উপায় মোৰ ওচৰত একো নাই, মই নাজানো একো। জীৱতে সেৱাটো ৰহিব কৰোণা, যেনেকৈ সেৱা কৰিলে তোমাৰ সেৱা হয়,
সেইমতে তুমি সেৱা কৰোৱাই ল'বা। দায়িত্বটো কাৰ? ঈশ্বৰৰ। গতিকে গ'ল ধ্ৰুৱ অৰণ্যলৈ, দায়িত্বটো বাঢ়িল কাৰ? প্ৰভুৰ, ঈশ্বৰৰ বাহিৰ। ভগৱন্ত ঈশ্বৰ নিজে আহিল। ভগৱন্ত ঈশ্বৰ কেনেকৈ আহিল? ভকত ৰূপেৰে আহিল। ভগৱন্তৰ চৌবিশ অৱতাৰ, ভৈলাহা নাৰদৰ সি নামে অৱতাৰ, পঞ্চৰাত্ৰ নামে তন্ত কৰিলা প্ৰচাৰ। নাৰদো ভগৱানৰ অৱতাৰ। গতিকে ভগৱন্তই তেওঁৰ সেৱক নাৰদক পঠাই দিলে। নাৰদে আহি অৰণ্যত প্ৰৱেশ কৰি ধ্ৰুৱক সুধিলে যে বোপাই ধ্ৰুৱ, বোপাই তোৰ নাম কি? বোলে মোৰ নাম ধ্ৰুৱ। কাৰ ল'ৰা তুমি? বোলে উত্তান পাতৰ ল'ৰা। অৰণ্যলৈ আহিছা? বোলে অৰণ্যলৈ আহিছো। কেলৈ আহিলা? ক'লে যে মোৰ মাহীমায়ে এনেকুৱা 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 কৰিলে, গতিকে মাও মোক আশীৰ্বাদ দিছে, মায়েও পঠিয়াই দিলে, গতিকে মই মাতৃ বাক্য ৰক্ষা কৰি অৰণ্যলৈ আহিছোঁ ঈশ্বৰ সাধনা কৰিবলৈ। ঈশ্বৰ সাধনা কৰিবি তই? কি বুলি কৰিবি ঈশ্বৰ সাধনা? বোলে মই নাজানো। তই ঈশ্বৰ সাধনা কৰিবলৈ আহিছ, তই কি বুলি কৰিবি? বোলে মই একো নাজানো। একো নাজানো যদি তই কি কৰিবলৈ আহিছ? বোলে ঈশ্বৰ সাধনা কৰিবলৈ আহিছোঁ। কেনেকৈ কৰিবি এতিয়া? বোলে একো নাজানো। প্ৰশ্নটো কি? ঈশ্বৰ সাধনা কৰিবলৈ আহিছ, কেনেকৈ কৰিবি? মই একোকে নাজানো যদি তই কেনেকৈ কৰিবি? বোলে নাজানো কেনেকৈ কৰিবি। কিমান ডাঙৰ শূন্য চাওকচোন, কিমান ডাঙৰ শূন্য এটা যে ঈশ্বৰ সাধনা কৰিবলৈ আহিছ, কেনেকৈ কৰিবি বোলে একো নাজানো। তেতিয়া ধ্ৰুৱক নাৰদে ক'লে বাচা আহ, আগবঢ়াই লৈ গৈ পুণ্য নদী সৰস্বতী স্নান কৰোৱালে। সৰস্বতীৰ পাৰত মধুবন নামৰ ঠাইত বহুৱাই ল'লে। বহুৱাই লৈ আৰু এক মন্ত্ৰ কহোঁ শুনা সাৱধান, জাত পৰে মন্ত্ৰ আৰ নাই ত্ৰিভুৱন, দ্বাদশ ক্ষয় মন্ত্ৰ মন্ত্ৰতে প্ৰধান, যাক জানি হোৱে নৰহৰিৰ সমান। আৰু একো মন্ত্ৰ কহোঁ শুনা সাৱধান। মই ইয়াৰ এটা মন্ত্ৰৰ কথা ক'ম, এতিয়া সাৱধানে শুনো। যিটো মন্ত্ৰতকৈ শ্ৰেষ্ঠ মন্ত্ৰ জগতত একো নাই। মন্ত্ৰটোৰ নাম কি? দ্বাদশাক্ষৰ মন্ত্ৰ, দ্বাদশী মন্ত্ৰ। যাক জানি হোৱে নৰহৰিৰ সমান। যিটো মন্ত্ৰ জানিলে, অৱগাহন কৰিলে তেওঁ হৰিৰ সমান হৈ যায়। এই মন্ত্ৰটো তোক দিম এতিয়া। এই বুলি কৈ স্নান কৰোৱাই লৈ ধ্ৰুৱক বহুৱাই গুহাখনত মন্ত্ৰটো দান কৰিলে। দ্বাদশী মন্ত্ৰটো ধ্ৰুৱক দান কৰিলে। ওম নমো ভগৱতে বাসুদেৱায়। নাৰদে এবাৰ কয়, ধ্ৰুৱক এবাৰ ক'বলৈ কয় ওম নমো ভগৱতে বাসুদেৱায়। আকৌ ধ্ৰুৱই কয় ওম নমো ভগৱতে বাসুদেৱায়। এইদৰে কওঁতে কওঁতে বোলে এনেকৈ চকু মুদি লোৱা, তুমি ঈশ্বৰৰ ৰূপ ধাৰণ কৰা, ঈশ্বৰক তুমি দৰ্শন কৰি পাবা। পিছত নাৰায়ণ দত্তৰ ধ্যান হৈ গুচি গ'ল। মন্ত্ৰ দিলে আৰু ধ্যান কৰি আছে, তেওঁ ধ্যান কৰি আছে, তেওঁৰ নাম ওম নমো ভগৱতে বাসুদেৱায় অৱগাহন কৰি আছে। পিছত এইদৰে মন্ত্ৰ গাই থাকোঁতে ভগৱন্ত আহিল। ভগৱন্তই আহি সন্মুখত উপস্থিত হৈ ক'লে, শংখ চক্ৰ গদা পদ্মলৈ ধ্ৰুৱক ক'লে যে বৎস ধ্ৰুৱ, তোৰ ভক্তিত মই সন্তুষ্ট হ'লোঁ। আখি খোল, চকু মেল আৰু মোক দৰ্শন কৰ, মোক চা। নাৰদে যি মন্ত্ৰ দিলে, যি মন্ত্ৰ অৱগাহন কৰিলে ঈশ্বৰক দৰ্শন হৈ আভিষ্ট সিদ্ধি হয়, এই মন্ত্ৰটো সাৰ্থক হ'ল, সাফল হ'ল, তই ধন্য। গতিকে তই আভিষ্ট ভিক্ষা কৰ, চকু মেল আৰু মোক দৰ্শন কৰ, আৰু দৰ্শন কৰি লৈ তোৰ আভিষ্ট ভিক্ষা কৰ। ধ্ৰুৱই কি ক'লে যে যদি দেৱৰ্ষি নাৰদে দিয়া মন্ত্ৰ মতে তুমি সন্তুষ্ট হৈ মোৰ সন্মুখত উপস্থিত হৈছা, ভাল কথা, মই আনন্দিত। কিন্তু এটা কথা, মই তোমাক চকু নেমেলাকৈ হৃদয়ত, হৃদিপদ্মত, এই হৃদিপদ্মত কৈছে যে মই হৃদিপদ্মত তোমাক যে মই চাই আছোঁ, দেখি আছোঁ, আৰু মই তোমাক বাহিৰত মই চাবৰ ইচ্ছা কৰা নাই। আৰু তুমি যদি সঁচাকৈয়ে আহিলা, মই এটা ধাৰণা কৰি আছোঁ তোমাৰ ৰূপটো নাৰদে কোৱা মতে, আৰু তুমি আহিলা মোৰ সাক্ষাতে আহি মোৰ আগত দেখা দিছা, মই এই দুটা চকুৰে, বাহ্যিক চকু দুটাই মই তোমাক নাচাওঁ, মই জ্ঞান চকুৰে কৈছে,
যে মই জ্ঞান চক্ষুৰে মই তোমাক চাব বিচাৰোঁ গতিকে মই জ্ঞান চকুৰে তোমাক চাব বিচাৰোঁ মোক তুমি হৃদয়ত দেখা দিয়া তাৰমানে চকু নেমেলাকৈ তোমাক মই চাওঁ দেখিছেনে যে আমি চকুৰেহে ঈশ্বৰক চাইছোঁ কিবা দৰ্শন কৰিছোঁ কিন্তু আমি শৰণ গাওঁতে ভজন গাওঁতে ঈশ্বৰৰ ৰূপ দৰ্শন কৰোঁতে আমি চকু মেলি লৈ ঈশ্বৰক দৰ্শন কৰোঁ নে চকু মুদি কৰোঁ চকু মুদিহে ঈশ্বৰক নাম গাওঁ ঈশ্বৰক দৰ্শন কৰোঁ এই দুটা চকু আচলতে ঈশ্বৰক দেখিবৰ কাৰণে যোগ্য নহয় এইকেইটা বিষয়ী চকু এইকেইটা সাংসাৰিক চকু এইকেইটা মায়া চক্ষু কিন্তু এই চকুকেইটা জ্ঞান চক্ষু নহয় এই চকুকেইটা মুদিলেহে জ্ঞান চকুৰে ঈশ্বৰক দৰ্শন কৰিব পাৰি গতিকে মই তোমাক চকু মেলি তোমাৰ পৰামৰ্শ মতে মই তোমাক এইকেইটা চকুৰে চাব ইচ্ছা কৰা নাই মই জ্ঞান চকুৰে চাওঁ মোক হৃদয়ত তুমি দেখা দিয়া ভগৱন্ত আচৰিত সঁচাকৈ তেওঁ চকুৰ চতুৰ্ভুজটো তাত নাইকিয়া হৈ আগত নাইকিয়া হৈ তেওঁ হৃদয়ত দেখা দিলে হৃদয়ত তেওঁ চালে হেঁপাহ কৰি ধ্ৰুৱই ঈশ্বৰক দৰ্শন কৰিলে আৰু তাৰপিছত ঈশ্বৰে আকৌ সন্মুখত দেখা দিলে তাৰপিছত চকু মেলি ধ্ৰুৱই সন্মুখত ঈশ্বৰক দৰ্শন কৰিলে পিছে চকু মেলি দৰ্শন কৰিলে কিন্তু প্ৰভুৱে প্ৰভুক দৰ্শনে কৰিলে প্ৰভুৱে যেতিয়ালৈকে কৃপা নকৰে তেতিয়ালৈকে জীৱৰ পৰম জ্ঞান লাভ নহয় গতিকে ধ্ৰুৱই ঈশ্বৰক দৰ্শন কৰাৰ লগে লগে চালেহে চাই আছে চকুৰে ঈশ্বৰক ধুনীয়াকৈ চাই আছে অনন্ত কোটি ব্ৰহ্মাণ্ড ঈশ্বৰে দৰ্শন কৰিছে কিন্তু চাইছে তেওঁ স্তুতি কৰিবৰ কাৰণে তেওঁ যিমান জ্ঞান আছিল ঈশ্বৰক দৰ্শন কৰাৰ লগে লগে কিন্তু সেই জ্ঞানখিনি নাইকিয়া হ'ল লুপ্ত হ'ল তেতিয়া ধ্ৰুৱই ঈশ্বৰক দৰ্শন কৰিছে তেওঁ কোন কেলৈ আহিছিলে ঈশ্বৰক তপস্যানো কিয় কৰিছে বা কেনেকৈ কৰিব লাগে এতিয়া প্ৰাৰ্থনা একো নাজানে তেওঁ জ্ঞান শূন্য হৈ গ'ল ঈশ্বৰক দৰ্শন কৰাৰ লগে লগে তাৰপিছত ভগৱন্ত ঈশ্বৰে কৃপা কৰিলে তেওঁ শংখটো তেওঁ গালত মানে শিৰত কপালত বুলিছে তেওঁ কপালত তেওঁ পদ্মটো মানে শংখটো লগাই দিলে হয়নে বাৰু কিমান নম্বৰ হেৰিটো শংখগুট ধ্ৰুৱৰ কপালে পৰহিলে সৰ্ব অন্ত স্বামী হৰি ইংগিতে জানিল শংখগুট ধ্ৰুৱৰ কপালে পৰহিল জানিলন্ত ধ্ৰুৱে বেদ শাস্ত্ৰ আছে যত একো আৰু ঈশ্বৰৰ কৃপা হ'লে বেদ বেদান্ত উপনিষদ গীতা ভাগৱত কি জানিব লাগে ঈশ্বৰৰ কৃপা শংখটো যেতিয়া কপালত লগাই দিলে তেওঁ পৰম জ্ঞান আহি গ'ল বেদ বেদান্ত উপনিষদ গীতা সকলো শাস্ত্ৰৰ সাৰ সকলো তেওঁ জানি গ'ল কৰিবে লাগিলা স্তুতি কৃষ্ণৰ আগত কৃষ্ণক স্তুতি কৰিব লাগি গ'ল এই কি বুলি স্তুতি কৰিছে নমো ভগৱন্ত অন্তৰ্যামী নাৰায়ণ যাহাৰ প্ৰকাশয় ইন্দ্ৰিগণ মই 500 বৰিষৰ শিশু অপঠিত পঢ়া শুনা একো নাজানো হৈছে যাহাৰ প্ৰসাদে মই ভৈলো তত্ত্ববিদ তোমাৰ কৃপাত এতিয়া মই তত্ত্বজ্ঞানী হ'লোঁ পৰম জ্ঞানী হ'লোঁ নমো পৰমাত্মা ৰূপে জগত ঈশ্বৰ যিটো মায়া গুণে আছে সবে চৰাচৰ অন্তৰ্যামী ৰূপে তাতে প্ৰৱেশী আপুনি নকৰা প্ৰকাশ যেন কাষ্ট মধ্যে বহনি তুমি সকলোতে আছা কিন্তু তুমি প্ৰকাশ কৰা নাই কাষ্ঠৰ মধ্যে ব্ৰহ্মীৰ নিচিনা মানে কাঠৰ দুডাল কাঠত কি থাকে জুই অকল কাঠতেই নহয় বিশ্ব ব্ৰহ্মাণ্ডত থকা সকলোতে জুই আছে এতিয়া আমি মেঘে মেঘে খুন্দা খাই তাতো জুই ওলায় পানী পৰা জলপ্ৰপাত পানী পৰিছে তাতে মেচিন বনাই দিছে তাৰ পৰা কাৰেণ্ট উৎপন্ন কৰিছে কাৰেণ্টটো ক'ৰ পৰা উৎপন্ন হৈছে পানীতে আছে তাৰ পৰাই কাৰেণ্ট উৎপন্ন হৈছে গতিকে এই যেনেকৈ বহ্নি জুই সকলোতে আছে কাঠতো আছে ঘৰখন নোহোৱাকৈ যেনেকৈ কাঠৰ পৰা জুই নোলায় তেনেকৈ তোমাক উপলব্ধি যেতিয়ালৈকে নকৰে ভুকুতি যেতিয়ালৈকে নকৰে সেৱা যেতিয়ালৈকে নকৰে
তেতিয়ালৈকে তুমি তেওঁক দৰ্শন নিদিয়া এইবুলি ধ্ৰুৱই ভগৱন্তক স্তুতি কৰিছে এইদৰে স্তুতি আছে এই আপাহতে গুৰুজনালৈ সেৱা জনাই মই মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।